আজি এই ভিডিঅ'টো নতুন ফাৰ্মাৰসকলৰ কাৰণে, যিসকল ফাৰ্মাৰে নাজানে যে ভেকচিন কেনেকৈ মাৰিব লাগে আৰু কোনটো বয়সত কি ভেকচিন মাৰিব লাগে একো নাজানে। চ' আজি এই ভিডিঅ'টোৰ মাধ্যমে মই নতুন ফাৰ্মাৰসকলক ক'ম যে ভেকচিন কেনেকৈ মাৰে, কি কথা চব দেখাম A to Z। চ' ব'লক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। বন্ধুসকল, ভেকচিনটো আমি এনেকৈ আনিব লাগে। চাওক, পলিথিনত ভালদৰে এনেকৈ গাঁঠি মাৰি আনিব লাগে। কেলৈ মই দেখাই দিছোঁ। চাওক, ইয়াৰ ভিতৰত আমি বৰফ দি আনো, সেইকাৰণে এইবিলাক সৰু সৰু বৰফৰ টুকুৰা। চাওক, এইবিলাক সেইকাৰণে মানে এনেকৈ ভালকৈ গাঁঠি মাৰি আনিব লাগে, যাতে মানে গৰম পাই যাতে ভেকচিনটো বেয়া হৈ নাযায়। এইটো চাওক, এইটো F1 হয়। এইটো আপোনালোকে 6 দিনতো দিব পাৰে, 7 দিনতো দিব পাৰে। এইটো F1। এতিয়া এই ভেকচিনটো কেনেকৈ মিলাই তাৰপিছত কেনেকৈ দিয়ে মই আপোনালোকক চব দেখাই আছোঁ। এতিয়া প্ৰথমত এইটো ল'ব লাগিব। এইটো ইয়াৰ ভেকচিনৰ লগত এইটো পানী আহে, পানীটো আমি কাটিব লাগিব। কটাৰী এইটা চিল হৈ থাকে, সেইটো কাটি পেলাই এইটো কাটি ল'লোঁ পানীটো। এতিয়া ইয়াত আমি ল'ম এটা চিৰিঞ্জ ল'ম, এই চিৰিঞ্জটো ল'লোঁ। এইটো দেখিছে, এইটো অকণমানি সৰু চিৰিঞ্জ হয়। তাৰপিছত এই চিৰিঞ্জটো এতিয়া আমি ইয়াত ভৰাম। ইয়াত এনেকৈ ওপৰৰ পৰাই ভৰাই দিব, ঢাকনখন নোখোলাকৈ। তাৰপিছত ভিতৰৰ যোনখিনি পানীখিনি, এইখিনি এনেকৈ লাহে লাহে টানি আনিব। এনেকৈ টানি আনিব লাহে লাহে। চব কেনেকৈ আহি গৈছে। চব বন্ধ হৈ গ'ল। এতিয়া আমি হেৰিখিনি পানীখিনি এনেকৈ চিৰিঞ্জটোত ভৰাই লৈ আছে। এতিয়া এই পানীখিনি আমি কি কৰিম জানেনে? এইটো হ'ল অৰিজিনেল ভেকচিনটো। ইয়াত চব এনেকৈ বগা বগা মেইন দৰৱটো এইটো দেখিছে নহয়। এই দৰৱটোত আমি এতিয়া কি কৰিম, এইটো কাটিব লাগিব। কাটি এই ঢাকনখন আমি খুলি ল'লোঁ। ঢাকনখন খুলি এই পানীখিনি যে এইখিনি ইয়াত আমি লাহে লাহে ভৰাই ভৰাই মিক্স কৰি দিব লাগিব। লাহে লাহে ভৰাব, খালি বেছি ফ'ৰ্চত নহয়, যাতে ইয়াত যোনটো লাইভ ভাইৰাছ থাকে, মানে বেক্টেৰিয়া থাকে, সেইটো মানে যাতে মৰি নাযায়। মানে এইটো ভাল বেক্টেৰিয়া হয়, যিটোৱে মানে বেমাৰৰ পৰা মানে ফাইট কৰিবলৈ মুৰ্গীবিলাকক শক্তি দিয়ে। এনেকৈ লাহে লাহে ভৰাব। ভৰোৱা হৈ গ'ল এইটো। তাৰপিছত এই ঢাকনখন এখন ভালকৈ আকৌ ইয়াত লগাই দিব লাগিব। এই ঢাকনখন, অকণমানি ঢাকনখন, ৰাবাৰৰ ঢাকনখন ইয়াত লগাই দিলে, লগাই পেলাই ভেকচিনটো আপোনালোকে জোৰে জোৰে এনেকৈ হিলাব নালাগে। হিলালে মানে এই লাইভ যোনটো বেক্টেৰিয়া থাকে, ভাল বেক্টেৰিয়া, সেই বেক্টেৰিয়াটো মৰি যায়। হাতত এনেকৈ থ'ব, হাতত এনেকৈ থ'ব, লাহে লাহে এনেকৈ মোহাৰিব লাহে লাহে। বেছি জোৰে জোৰেও নহয়, লাহে লাহে এনেকৈ কৰিব, এনেকৈ কৰিব, নহ'বা এনেকৈ কৰিব লাহে লাহে, বেছি জোৰে জোৰে নহয়। এইটো এনেকৈ হৈ গ'ল। এতিয়া যিহেতু মই এতিয়া আজি 100 পোৱালিক দিম। 100 পোৱালি কাৰণে এনেই নিয়মমতে এটাতে হৈ যায়, কিন্তু কেতিয়াবা কি হয়, মানে কিছুমান পোৱালিক ধৰক চকুত অলপ বেছি গুচি যায়। বেছি গুচিলেও সেইটো একো নহয়, সেইকাৰণে কমি যায়। কমি যোৱাৰ কাৰণে যিহেতু মই আজি সেইকাৰণে আৰু এটা লৈ আহিলোঁ, দুটা লৈ আহিলোঁ। ব'লক মই এইটো মিক্স কৰি লওঁ। মিক্স কৰি পেলাই আপোনালোকক মই মুৰ্গী পোৱালিক কেনেকৈ মই ভেকচিনটো চকুত দিওঁ সেইটো দেখাই আছোঁ।
চব বলক এইটো মই মিক্স কৰি লওঁ তাত দেখাই আছোঁ বন্ধুসকল আমি এতিয়া দুটা ভেকচিন মিক্স কৰি ল'লোঁ এতিয়া এই দুটা ভেকচিন আমিতো এতিয়া চকুত দিব লাগিব চকুত কেনেকৈ দিম এনেকৈতো ডাইৰেক্ট দিব নোৱাৰোঁ তো ইয়াৰ কাৰণে আমি ড্ৰপাৰ ল'ব লাগিব তো ড্ৰপাৰ এই দুটা ড্ৰপাৰ লৈছোঁ এই দুটা ড্ৰপাৰত এতিয়া এই ভেকচিন দুটা ভৰাই দিম এতিয়া কেনেকৈ ভৰাম সেইটো দেখাই আছোঁ চাওক আকৌ এই চিৰিজটো ল'ব এই চিৰিজটো লৈ এই ভেকচিনকেইটা যে আমি ইয়াত ভৰাইছিলোঁ ইয়াত এনেকৈ খুলি আকৌ এই চিৰিজ যে এনেকৈ ভেকচিনখিনি টানিব লাগিব এনেকৈ টানিলে আৰু চাই ল'ব সম্পূৰ্ণ দৰৱখিনি এই ভেকচিনত দিয়া থকা দৰৱখিনি সম্পূৰ্ণ মিক্স হ'লনে নাই হোৱা পানীখিনিৰ লগত মিক্স হোৱাৰ পিছতে এনেকৈ চিৰিঞ্জত টানি পেলাই এনেকৈ ড্ৰপাৰত ভৰাব লাগিব টানা হৈ গ'ল গোটেইখিনি এতিয়া ইয়াত চব ইয়াত একো নাই দৰৱ চব একো নাই ইয়াত একো নাই এতিয়া মই ড্ৰপাৰ ল'ম ড্ৰপাৰ এই যে ইয়াত এনেকৈ এইটো চব এই নিডলটো ইয়াত ভৰাই দিম নিডলটো ইয়াত ভৰাই দিলোঁ তাৰ আকৌ এনেকৈ লাহে লাহে এইখিনি ঠেলি দিম লাহে লাহে কিন্তু বেছি ফ'ৰ্চত নকৰিব একদম লাহে লাহে ঠেলিব লাগিব ফ'ৰ্চত ঠেলিলেই ভেকচিনটো বেয়া হৈ যাব এনেকৈ লাহে লাহে এনেকৈ কৰিব লাগিব লাহে লাহে কৰিলোঁ চাওক আমাৰ এটা ড্ৰপাৰত হৈ গ'ল এইটো ড্ৰপাৰত হৈ গ'ল ভৰোৱা এতিয়া এইটো ড্ৰপাৰত ভৰাই আছোঁ আৰু তাৰপিছত মই ডাইৰেক্ট মুৰ্গী চকুত কেনেকৈ দিম মই আপোনালোকক দেখাই আছোঁ এতিয়া এইখিনি মুৰ্গীয়ে দেখিছে ইয়াত 100 মুৰ্গী আছে এই 100 মুৰ্গী মই এতিয়া ভেকচিন দিম চকুত দিম তো কেনেকৈ দিম মই এতিয়া এটা এটাকৈ আপোনালোকক দেখাই আছোঁ ধৰি পেলাই এটা পোৱালি মই ধৰিলোঁ আপোনাক মই দেখাই আছোঁ এতিয়া দেখিছে এইটো চকু এনেকৈ ধৰিব এনেকৈ ধৰি পেলাই চকুত এক টোপাল দি দিব দেখিলে নহয় আৰু এটা দেখাই দিছোঁ মই ৰ'ব এইটো থৈ লওঁ মই এতিয়া ভৰাই লওঁ আৰু এটা মই দি পেলাই দেখাই আছোঁ এটা চকুত দিলেই হ'ব দুটা চকুত নিদিলেও হ'ব ঠিক আছে এতিয়া মই গোটেইখিনি পোৱালি মই এনেকৈ দি লওঁ ভেকচিন তাৰপিছত মই আপোনালোকক দেখাই আছোঁ যিহেতু মই এতিয়া গোটেইখিনি যদি দিবলৈ যাওঁ ভিডিঅ'টো বহুত লম্বা হৈ যাব তো মই আগতে দি লওঁ তো মই আপোনাক আকৌ লাষ্টত দুটামান আকৌ দেখাই আছোঁ চ' বন্ধুসকল ভেকচিন দিয়া সিহঁতক হৈ গ'ল আজি সিহঁতক মই 7 দিনত দিয়া ভেকচিনটো দিলোঁ সেই ভেকচিনটো আপুনি F1 বুলি ফাৰ্মাচীত যদি কৈ দিয়ে তেতিয়া আপোনাক সেই ভেকচিনটো দি দিব বা 7 দিনত দিয়া ভেকচিনটো দিয়ক বুলি ক'লেও তেনেকৈ ফাৰ্মাচীত যদি কয় দি দিব চ' বন্ধুসকল মই নেক্সট ভিডিঅ'টোত মই মুৰ্গী যেতিয়া বেমাৰ হয় কি মেডিচিন দিলে সেই বেমাৰবোৰ ঠিক হয় আৰু কিমান প্ৰকাৰ বেমাৰ থাকে সেই তাৰ ওপৰত মই সেই ভিডিঅ' বনাম চ' আপোনালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে এই ভিডিঅ'টো লাইক কৰি দিব চ' আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ